Good morning. Good morning from Rongia. মানে কি ঘৰৰ পৰাই গুড মৰ্ণিং। এতিয়াহে উঠিছোঁ। বাজিল 11:40 হ'ল, এতিয়াহে উঠিছোঁ। আজি এনে ঘৰতে থাকি কেনে ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। বেলেগ কাম নাই যিহেতু, ঘৰতে থাকি কেনে ভিডিঅ' এটা বনাম। এনে সৰু আজি হ'ল 7ম ৰোজা ৰাখিছোঁ আৰু বেলেগ কামো নাই। চাওঁ যদি কিবা বেলেগ কাম ওলায় তেনেহ'লে যাম, আৰু যদি নোলায় এনে ঘৰতে থাকিম। আৰু ভিডিঅ' এডিট কৰিব লগা আছে এটা। আজি হ'ল 20 তাৰিখ। 7ম ৰোজা। আপোনালোকে ভিডিঅ'টো 21 তাৰিখে পাব চাগে। চাই থাকিব ভিডিঅ'টো। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল SA Vlogs। আমি আছোঁ এতিয়া আমাৰ আৰফান ভাইৰ পাৰ্লাৰ মানে চেলুনত। আৰু আমাৰ ৰাহুলে ফেচ ৱাছ কৰি আছে। এইটো ৰাহুল, সি ফেচ ৱাছ কৰি আছে। আপোনালোকে জানে যে আজি 7 নম্বৰ ৰোজা, সেইকাৰণে মই ভাবিলোঁ বহুত দিন ভ্লগ দিয়া নাছিলোঁ, আজি এটা এনেই দি দিওঁ। হয়তো আজি 20 তাৰিখ, আপোনালোকে হয়তো এইটো ভ্লগ 21 তাৰিখ বা 22 তাৰিখে চাই আছে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। আমাৰ পাৰহাজী চকতে আৰফানৰ দোকানখন চেলুন। পাৰহাজী চকলৈকে আহিলে যদি সোধে আৰফানৰ চেলুন কোনখন, আপোনালোকক মানুহে দেখাই দিব। তেওঁ ভালকৈ ফেচ ৱাছ কৰে, চুলিও কাটে। এইটো চাই লওক, আৰফান আছে আৰু এইটো ৰাহুল, চাই থাকক। এইটো হ'ল আৰফান। এয়া চাওক, ৰাহুলক কি মালিচ দি আছে আৰফান ভাই। আৰু দুৰো ৰোজা চোজা নাই, পুৰা এটা শিখৰ খোৱাত লাগিছে। এইটো ৰাহুল ভাই, চাই লওক একবাৰ মুখখন ভালকৈ। এতিয়া আৰফানৰ দোকানত কাম হৈ গ'ল আৰু ৰঙিয়ালৈকে যাওঁ। ৰাহুলে বোলে মোবাইলৰ কভাৰ নে কি আনিবলৈ যায়। চাই দিয়ক ভিডিঅ'টো। ৰঙিয়ালৈকে যাওঁ আৰু বেলেগ কামো নাই, সেইকাৰণে এনেই টাইম পাছ কৰি আছোঁ। আৰু ৰাহুলৰ লগত ৰঙিয়ালৈকে আহি আছোঁ। চাওঁ তাতে যাই কি হয়, মোবাইলৰ কভাৰ পাওঁ নে নাপাওঁ। চাই থাকক ভিডিঅ'টো। আমি দোকান এখন খুলিলোঁ, কভাৰ মানে কি আমি যোনটো কভাৰ বিচাৰিছিলোঁ সেইটো কভাৰ নাই বোলে। এতিয়া আগলৈকে যাওঁ। মোবাইলৰ কভাৰ কিনিব গ'লোঁ, মোবাইলৰ কভাৰ নাপালোঁ। সেইকাৰণে এইখনে লৈ আহিলোঁ। ৰঙিয়াৰ পৰা আহি পালোঁ এতিয়া। আৰু মই কি আমাৰ চকৰে ফাৰ্মাচী এখন লৈ যাওঁ। কি আমাৰ পিপালে বেমাৰ হৈছে, তাকে লৈ যাওঁ। আৰু ৰঙিয়াত যিটো কামত গৈছিলোঁ সেইটো কাম নহ'ল। এটা কাম ভাল হৈছে, মাস্ক কেইখন আনিছোঁ। সেয়ে আৰু মানে কি মোৰ ৰঙিয়াৰ পৰা আহোঁতে দেৰি হ'ল, মোক ফোন কৰি আছিল। এতিয়া আমি নাই বোলে, ভাইজানৰ লগত গ'ল। মই যাব নালাগে আৰু একো নাই, ভাইজানৰ লগত গ'ল, ঠিকেই আছে। মই যাব লগা নহ'ল। মোৰ কাম মানে কি আৰু এটা কাম আছে। সেই কামটো হ'ল যোৱাকালি মানে কি ফাংচন এখন কৰিছিলোঁ, দীপলিনা ফাংচনত। সেই ভিডিঅ'টো এতিয়া এডিটিং কৰোঁ। বেলেগ কাম একো নাই, ভিডিঅ'টো এডিটিং কৰি কেনে আপোনাৰ লগত আকৌ জড়িত হৈ আছোঁ। চাই থাকিব ভিডিঅ'টো।
তো এতিয়া আৰু এনেই বহি আছোঁ বেলেগ কাম চাম ন অলপমান শুলোঁ শুই কিনে উঠিলোঁ এতিয়া টাইম চাৰে 4:30 বাজিছে নাই বুলি 1.5 ঘণ্টামান আছে ইফতাৰ কৰিবৰ কাৰণে তো এইখিনি টাইম কি কৰোঁ কি নকৰোঁ তাকে ভাবি আছোঁ এনেই আৰু বহি আছোঁ গাঁৱতে এনেই ঘূৰা মেলা কৰি আছোঁ মই আহিলোঁ এনেই একবাৰ বাটত আহি কিনে মই গাঁৱৰে সৰু ল'ৰা এটাক দেখা পালোঁ মানে সি লিটিল জকাৰ সি এবাৰ দিব আৰু আপোনালোকে চাব সি মানে কি দিবলৈকে লাজ কৰি আছে এইটো সি মানে কি দিবলৈ লাজ কৰি আছে কি কয় এতিয়া দিব চাব দেৰি একবাৰ দি ভালকে দি হোৱাই নাই এইটো হ'ল আমাৰ গাঁৱৰ লিটিল জকাৰ তো আজি গাঁৱত থাকি কেনে এনেই এইবিলাকে বনাই আছোঁ তাক কি বুলি কয় তাক মই জকাৰৰ হ'ব দিলোঁ এবাৰ আৰু সি মোক কৈছে কি এবাৰ বোলে চাইকেলখন চলাব দিব লাগে তো সিয়ে সেইটো সি তাক চাইকেলখন চলাবলৈ দিছোঁ সৰু ছোৱালী বেছি একো নাজানে সেইকাৰণে সিহঁতৰ লগতে আজি দিনটো টাইম পাছ কৰিলোঁ এইটো সি তাক বোলে চাইকেলখন মানে কি ভালকৈ লাগ নাপায় তাক বোলে ধৰিব লাগে মোক মাতি আছে সি লাই যা ধৰিব লাগে এতিয়া চকৰ হ'লে মানে কি আমাৰ চকৰ কাষতে আৰু এটা চক আছে খুন্দিগড় বুলি কয় তাতে এনেই ফুৰিবলৈ যাব পাৰ মানে কি টাইম পাছ কৰি ইফতাৰ হোৱাৰ আগে আহি পাম চাই থাকিবা ভিডিঅ'টো সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহিটিয়ে দি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে আপোনালোকে এই ছানছেটটো চাওকচোন কি ধুনীয়া হয়তো কেমেৰা বেয়া হ'ব পাৰে জুম কৰি মাৰিছোঁ বহুত দূৰৰ পৰা তো তথাপিও চাওক আৰু অকণমান আছে সূৰ্য ডুব গ'লেই শেষ ডুব গ'ল চলি আজি নতুন মাস্ক আনি কেনে দেখছে নাই পুৰা নতুন মাস্ক মাৰি আছে আজি মাস্ক খোলাই নাই মানে কি আজি কৰোণা হয়তো নহয় ষ্টাইলতে মাৰি আছে আজি এতিয়াও চব ফুৰা চুৰা হৈ গ'ল আৰু ইফতাৰৰ টাইম হৈ গ'ল টাইম হ'ল 5:30 হয় আপোনালোকে উল্টা কৰি দেখা পাইছে হয় 5:30 হ'ল আৰু চাগে 20 মিনিটমান আছে ভৰি হাত ধুই লওঁ আৰু ইফতাৰ কৰিবলৈ বহোঁ আজিলৈকে এইখিনিয়ে ভিডিঅ' আছিল মানে কি এটা সৰু ভিডিঅ' এটা বেছি ক'তো যোৱা নহয় এনে গাঁৱতে থাকিলোঁ যিখিনি বাৰু আপোনালোকক দেখালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব তেনে আজিলৈকে বাই বাই